সন্মানৰ সাংবাদিক বন্ধু বান্ধৱীসকল NDFBৰ প্ৰাক্তন সদস্যসকলৰ সংস্থাপন বড়ো চুক্তিৰ এটা খুব ইম্পৰ্টেণ্ট ক্লজ আছিলে ইতিমধ্যে NDFB প্ৰগ্ৰেছিভ আৰু NDFB RD গ্ৰুপৰ 2000তকৈও অধিক সদস্যক আমি 4 লাখ টকাৰ ফিক্স ডিপজিট আগবঢ়াইছিলোঁ সেই ক্ৰমতে আজি আমি ৰৈ যোৱা প্ৰায় 2774 জন NDFBৰ প্ৰাক্তন সদস্যক এই আত্মসংস্থাপনৰ বাবে ৰিহেবিলিটেশ্যন গ্ৰাণ্ট আমি আগবঢ়াম বাস্কা ওদালগুৰি আৰু অসমৰ আন জিলাসমূহৰ কেডাৰসকলক আজি আমি ইয়াত তামোলপুৰত দিলোঁ 1100 বাকীসকলক অহাকালি আমি কোকৰাঝাৰত দিম ইয়াৰ পিছত মোৰ অনুমান হয় যে 300 মান কেডেট বা কেডাৰ থাকি যাব তেওঁলোককো আমি 2 মাহ 3 মাহৰ ভিতৰত আমাৰ স্ক্ৰিনিঙৰ পিছত আমি গ্ৰাণ্ট আগবঢ়ালে এটা পৰ্যায় বড়ো চুক্তিৰ এটা পৰ্যায়ৰ সফল সামৰণি পৰিব আপুনি এটা কথা কৈছে যে এতিয়া অসমত অৰ্থনৈতিক আন্দোলন আৰু শৈক্ষিক আন্দোলনৰ প্ৰয়োজন এইটো কেনেকৈ ধৰণে আপুনি আগবঢ়াই নিয়াটো চক কেইদিনমান আগতে মই গৰুখুটিত গৈছিলোঁ আৰু ঠিক সেই ধৰণে আমি যোৱা 6 মাহত দায়িত্ব লোৱাৰ পিছত অসমৰ কৃষি অৰ্থনীতিৰ ওপৰত আমি অলপ সূক্ষ্মভাৱে দৃষ্টি নিক্ষেপ কৰিছোঁ দেখা যায় যে গাহৰি পোৱালিও আমি বাহিৰৰ পৰা আনো মাছ বাহিৰৰ পৰা আনো মাছৰ খাদ্য আমি বাহিৰৰ পৰা আনো সৰিয়হ খেতি আমি কম কৰোঁ তেল বাহিৰৰ পৰা আনো ক'ব গ'লে চাহক বাদ দিলে অসম সকলো ক্ষেত্ৰতে এটা পৰনিৰ্ভৰশীল অৱস্থাত আমি আছোঁ পৰনিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীললৈ আমি আগবঢ়াৰ বাবে পৰিকল্পনা কৰি আছোঁ আৰু মই NDFBৰ সদস্যসকলক অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যিহেতু শক্তি আৰু সাহসৰ কোনো অভাৱ নাই তেওঁলোকেও যাতে এই স্বাৱলম্বনৰ পথত আগবাঢ়ি যায় আমাৰ যেতিয়া বেটেলিয়নৰ নিযুক্তি হয় তেতিয়া আমি কিছুমান আমাৰ ক্ৰাইটেৰিয়া থাকে ইউজুৱেলি এই ক্ৰাইটেৰিয়াবিলাক এখেতসকলে পূৰণ কৰিব পাৰে গতিকে আমাৰ গৃহ বিভাগ আৰু BTR তেখেতসকলে ইতিমধ্যে ট্ৰেইনিং আদিৰ ব্যৱস্থা কৰিছে আৰু ক্ৰাইটেৰিয়াবিলাকৰ ভিত্তিত আমি নিশ্চয় আৰক্ষী যিহেতু এবাৰ 16,000 নিযুক্তি হ'ব 10 মেৰ আগতে ডেফিনেটলি বহুতে তাত সুযোগ পাব NDFBৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ'ব নেকি এজনটো জেলত সোমাই আছে হয় নহয় চেয়াৰমেনটো জেলত সোমাই আছে এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে অৰ্থনীতিৰ কথা কওক আমাক গালি গালাজ কৰক ঠিক আছে কিন্তু ইয়াৰ মাজত কামাখ্যা শংকৰদেৱ ভগৱান বুদ্ধ মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয় আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয় আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক 26 জানুৱাৰীত পতাকা উঠাম সেইটোৱে থাকিব শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক এৱাৰ্ড শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড বা অসমত আন যিমান এৱাৰ্ড আছে গোপীনাথ বৰদলৈ এৱাৰ্ড সব থাকিবই তাত কোনো কথা নাই সেইকেইটা হ'ল সাহিত্য সংস্কৃতিৰ এৱাৰ্ড এইটো এৱাৰ্ডৰ কেটেগৰী এটা বেলেগ এৱাৰ্ড এতিয়া জেলত কিয় পঠাব লাগে চববিলাক শান্তিত থাকক ইলেকশ্যনৰ সময়ত কথাটো বেলেগ আছিল না তেতিয়া কথাটো আছিল মানুহে বন্দুক লৈ জংঘলত আছিল এতিয়া কোনো বন্দুক লৈ জংঘলত নাই চবেই ভাল কৰি থাকক চলি থাকক শান্তিত থাকক নতুন ভেৰিয়েণ্ট অমিক্ৰণ আহি আছে চিন্তাৰ বিষয় হয় আৰু আমি ক্লোজলি ৱাচ কৰি আছোঁ मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम
9974030738